নমস্কাৰ, মই ডক্টৰ অংকুৰ সন্দিকৈ। এতিয়া গৰম দিন আহি আছে। গৰম দিনত আমি সকলোৱে অলপ হ'লেও কম বেছি পৰিমাণে ঘামোঁ। তো মই ঘামৰ ওপৰত কিয় ঘামোঁ, ঘাম কেনেকৈ উৎপন্ন হয়, মানুহ এজন ঘমাটো স্বাভাৱিক, সেইটো এটা প্ৰাকৃতিকভাৱে হোৱা প্ৰচেছ। আৰু আমি বাহিৰত ৰখি আছোঁ বা নতুবা আমাৰ এক্সাৰচাইজ কৰি আছোঁ বা আমি কিবা ষ্ট্ৰেছ চিটুৱেশ্যনত আমি আছোঁ, ধৰি লওক ক'ৰবাত ইণ্টাৰভিউ দিবলৈ গৈছোঁ বা কিবা আমি ভয় লগা কিবা চিনেমা এখন চালোঁ। তো সেইটো সময়ত কি হয়, আমাৰ দেহত টো বাঢ়িবলৈ ধৰে, আমাৰ বডি টেম্পাৰেচাৰটো। আৰু যেতিয়া এই বডি টেম্পাৰেচাৰটো বাঢ়ে, তেতিয়া কি হয়, আমাৰ হাইপ'থেলামাছ নামৰ এটা পাৰ্ট আছে, এই ডিটেক্ট কৰি লয় যে আমাৰ বডিত টেম্পাৰেচাৰটো বাঢ়ি গৈছে বুলি। তাৰ হাইপ'থেলামাছৰ কাম কি হয় যে এতিয়া সেই বডি যিটো টেম্পাৰেচাৰ বাঢ়ি গৈছে সেইটো তললৈ আনি পিনি স্বাভাৱিক ৰখা। আমাৰ নৰ্মেল টেম্পাৰেচাৰটো হৈছে আপোনাৰ যিটো 37 ডিগ্ৰী চেলচিয়াছ বা 98.6 ফাৰেনহাইট। তো আমাৰ নৰ্মেল টেম্পাৰেচাৰত ৰখাটো হাইপ'থেলামাছ আহি যায় বিভিন্ন কাৰণে মই যিবিলাক উল্লেখ কৰিলোঁ। তেতিয়া কি হয়, আমাৰ এই হাইপ'থেলামাছে ছুৱেট গ্লেণ্ডছবিলাকক, যিবিলাক আমাৰ ইয়াত ছুৱেট গ্লেণ্ড আছে কিছুমান ইয়াত স্কিনত, বিশেষকৈ আমাৰ স্কিনত এই গ্লেণ্ডবিলাকক ছিগনেল দিয়ে যে আপোনালোকে ঘাম প্ৰডিউচ কৰিব, ঘাম সৃষ্টি কৰিবলৈ। তো ঘাম তেতিয়া সৃষ্টি হয়। ঘাম তেনেকৈ ছালৰ তলত তেনেকৈ ঘাম জমা হৈ নাথাকে, ছিগনেল দিয়ে যে ছুৱেট গ্লেণ্ডবিলাকত, যিবিলাক আমাৰ ছালৰ তলত থাকে, তেতিয়া এই ঘামৰ সৃষ্টি হয়। ঘামত পানী থাকে আৰু কিছু মিনাৰেল থাকে। ঘামটো এইকেইটা উপাদানে ঘামটো গঠিত। তেতিয়া আমাৰ গোটেই তিতি যায়, শৰীৰটো তিতি যায়, ভিজি যায়। তেতিয়া কি হয়, যেতিয়া আকৌ ঘামখিনি বাষ্প হৈ উৰি যায়, বাষ্প হৈ উৰি যাওঁতে কি কৰে, এই ঘামবিলাকে লগতে হিটটো আমাৰ দেহৰ পৰা লৈ যায় আৰু তেতিয়া আমি ঠাণ্ডা অনুভৱ কৰোঁ, হয় নহয়? আপোনালোকে যি দেখিছে, এতিয়া আপুনি গা ধুই যদি আহে, গা ধুই অহাৰ পিছত ফেনৰ তলত ৰখি দিয়ক, ঠিক সেই একেই প্ৰচেছ। আমি এই প্ৰচেছটো মানে এটা প্ৰাকৃতিকভাৱে হোৱা প্ৰচেছ। ছুৱেট গ্লেণ্ডবিলাক সাধাৰণতে যিবিলাক আমাৰ ধৰি লওক সকলো জেগাতেই থাকে, কিছু জেগা বাদ দি ধৰি লওক আপোনাৰ ওঠত নাথাকে, আপোনাৰ এই নখৰ যিবিলাক তল, নেইল বেড বুলি কয়, নখটোৰ তলত যিখিনি আছে অংশ, সেইবিলাকত ছুৱেট গ্লেণ্ড নাথাকে, প্ৰায় সকলো জেগাতে থাকে। কাৰণ কিছুমান মানুহে ভাবিব পাৰে যে এই এনেকৈ নাথাকে, হাতৰ তলতো থাকে। হাতৰ তলত থকা হেৰিটো গ্লেণ্ডটো বেলেগ ধৰণৰ, বেলেগ গ্লেণ্ড, ছুৱেট গ্লেণ্ডে হয়। দুটা টাইপ আছে ছুৱেট গ্লেণ্ড। এটা আছে ক্ৰাইন বুলি আছে এটা, যিটো হাতৰ তলত থাকে, তাৰপিছত ভৰি তলুৱাত থাকে, তলত থাকে, ফৰহেডত থাকে। তাৰপিছত আপোনাৰ এপ'ক্ৰাইন বুলি এটা আছে ছুৱেট গ্লেণ্ড, আৰু সেইবিলাক থাকে আপোনাৰ কাষলতিত থাকে, কৰং হেয়াৰ বেছি থাকে, সেইবিলাক জেগাত আমাৰ এপ'ক্ৰাইন নামৰ ছুৱেট গ্লেণ্ডবিলাক থাকে। আৰু আমি যেতিয়া ঘামোঁ, গোন্ধ এটা আহে, কেতিয়াবা আহে, সদায় নাহিব পাৰে, কেতিয়াবা আহে। আৰু বিশেষকৈ ঘামিলে গোন্ধ আহে আমাৰ কাষলতিৰ পৰা বা আমাৰ কৰঙণৰ পৰা গোন্ধ এনেকুৱা আহে। তো এই অহা কাৰণটো হৈছে, যিটো এপ'ক্ৰাইন গ্লেণ্ড থাকে, ছুৱেট গ্লেণ্ড থাকে কাষলতিত বা কৰঙণত, তাত কি হয়, পানী, নিমখ আৰু যিবিলাক মিনাৰেল, পানী, নিমখ আৰু মিনাৰেল যিটো গঠিত বুলি মই কৈছিলোঁ ঘাম, আৰু তাৰ লগতে কি হয়, প্ৰ'টিন আৰু ফেটছ উৎপন্ন হয় এই এপ'ক্ৰাইন ছুৱেট গ্লেণ্ডৰ পৰা। তো সেইবাবে কি হয়, তাত বেক্টেৰিয়া গ্ৰ'থৰ চান্সেছ বেছি থাকে বাকী মানে আপোনাৰ ঠাইতকৈ। ধৰিছোঁ বা মাথা ইয়াত ঘামিছোঁ, সেই তাত বেক্টেৰিয়া গ্ৰ'থ তাতো হয়, কিন্তু তাতকৈ আপোনাৰ কাষলতিত ছুৱেট গ্লেণ্ডৰ পৰা নিষ্কৰণ হয়, সেইবাবে তাত বেক্টেৰিয়া গ্ৰ'থ হোৱাৰ চান্সেছ বেছি থাকে। তো সেইবাবে গোন্ধ উৎপন্ন হোৱাৰো চান্সেছ বেছি থাকে কাষলতিৰ পৰা, কৰঙণৰ পৰা, আৰু উৎপন্ন হোৱাৰো চান্সেছ বেছি থাকে কাষলতিৰ পৰা, কৰঙণৰ পৰা। ঘামাটো এটা স্বাভাৱিক, ঘামাটো কোনো বেয়া নহয়। মানুহ ঘামিলে ভালেই বুলি কওঁ আমি, আৰু প্ৰায় অলপ ঘামিবই লাগে। একেবাৰে নঘমাটোও বেয়া আৰু বহুত ঘমাটোও বেয়া, আৰু ঘমাটো এটা আমাৰ নেচাৰেল প্ৰচেছ। এই যে ঘামিলোঁ, আমি ঘামৰ পৰা আমি কেনেকৈ মানে কোনো দৰৱ নোহোৱাকৈ কেনেকৈ
কিছু ঘৰুৱা টিপছ বা ঘৰুৱা আমি বিধানেৰে কেনেকৈ আমি নিজৰ শৰীৰটো সুস্থ সবল হৈ ৰাখিব পাৰোঁ, যিলোকৰ ঘামৰ দুৰ্গন্ধ আছে তেওঁলোকে কেনেকৈ পৰিত্ৰাণ পাব পাৰে মই তাকে অলপমান কৈ দিম। গৰম দিনত বিশেষকৈ সদায় গা ধোৱাটো ভাল। গৰম দিনত যিহেতু তাত বেক্টেৰিয়া গ্ৰ'থ হয় ঘামত, তো আমি যদি সদায় গা ধোওঁ তো আমাৰ কি হ'ব, বেক্টেৰিয়া গ্ৰ'থ নহ'ব, লগতে ফাংগেল গ্ৰ'থো নহ'ব। বহুতৰে কি হয়, আপোনাৰ যিটো আমি টিনিয়া বুলি কোৱা হয়, আপোনাৰ যিটো খৰ দেখিছে বহুতৰ কৰঙণত খৰ, আপোনাৰ কাষলতিত খৰ, এইবিলাক জেগাত বেছি হয় কাৰণ তাত চুৱেটবিলাক বেছি জমা হৈ থাকে আৰু তাত বেক্টেৰিয়া গ্ৰ'থ হোৱা বেছি থাকে। ৰেগুলাৰলি গা ধোৱাটো ভাল গৰম দিনত, যিহেতু এতিয়া গৰম দিন আহি আছে। লগতে আমি কি কৰিব লাগে, যি কাপোৰ পিন্ধিলে ধৰি লওক কটন কাপোৰ পিন্ধিলে ভাল, যিবিলাক মানে ব্ৰিথেবল কাপোৰ বুলি কোৱা হয়। ব্ৰিথেবল মানে কি আৰু, ধৰি লওক এতিয়া ঘামিছোঁ আৰু সেই কটন কাপোৰে শুহি লৈছে ঘামখিনি, তো ঘামখিনি মোৰ দেহত লাগি থকা নাই, তো কাপোৰটোৱে শুহি লৈছে, তো সেনেকুৱা ধৰণৰ কাপোৰ পিন্ধিলে ভাল। তাৰপিছত টাইট কাপোৰ পিন্ধিব নালাগে, বিশেষকৈ এই গৰম দিনত টাইট কাপোৰ পিন্ধিলে ঘাম লাগি থকা, দেহত লাগি থকাৰ মানে সম্ভাৱনাটো বাঢ়ি যায় আৰু বেক্টেৰিয়া তেনেকৈ গ্ৰ'থ হ'ব। আৰু লগতে আমি কি কৰিব, যেতিয়া খানা খাওঁ, স্পাইচি ফুড বা ধৰি লওক তোমাৰ প্ৰিপেয়াৰ্ড ফুড, আৰু এটা পিঁয়াজ নহৰু এনেকুৱা ধৰণৰ বেছি খাওঁ, সেইটো গোন্ধটো বেছি হোৱাৰ সম্ভাৱনা থাকে, মানে গাৰ পৰা দুৰ্গন্ধ ওলোৱা বেছি সম্ভাৱনা বাঢ়ি যায়। তাৰ লগতে আমি নেচাৰেল মানে প্ৰাকৃতিকভাৱে আমি দুটামান কাম কৰিব পাৰোঁ। ধৰি লওক আপুনি এপল চাইডাৰ ভিনেগাৰ নাম শুনিছে চাগে। এপল চাইডাৰ ভিনেগাৰ আপুনি ধৰি লওক আপুনি 5 ml মান ল'লে, 1 কাপ পানীত লৈ পিনি আপুনি শুকান কাপোৰ এখন লৈ ল'ব, কটন কাপোৰ লৈ পিনি তাত জুবুৰিয়াই পিনি সেইখিনি আপুনি কাষলতিত ভালকৈ মচি ল'ব, বা কৰঙণত য'ত আপোনাৰ মানে য'ৰ পৰা আপোনাৰ মানে দুৰ্গন্ধ ওলায় ঘামাৰ পিছত, সেই জেগাখিনি ভালদৰে পৰিষ্কাৰ কৰি ল'ব। সেইটো কি কৰে, আপোনাৰ ধৰি লওক আপুনি পৰিষ্কাৰ কৰি ল'লে ভালকৈ, তাৰপিছত অলপ দেৰি ৰখি পিনি আপুনি কাপোৰ পিন্ধি পিনি আপুনি ধুনীয়াকৈ আপুনি বাহিৰত যাব পাৰে। তেতিয়া মানে আপোনাৰ দুৰ্গন্ধ ওলোৱাটো কম কৰি ৰাখে, বহুত পৰিমাণে কম হৈ আহে। সেইটো আপুনি অকল এপল চাইডাৰ ভিনেগাৰেই নহয়, আপুনি নেমুৰ ৰসো ব্যৱহাৰ কৰিব পাৰে। কিন্তু এটা কথা চাই ল'ব, কিছুমান মানুহ এবাৰ যদি স্কিন চেঞ্চিটিভ হয়, আপুনি পৰাপক্ষত নলগাবই, প্ৰথমতে অলপমান লগাই চাব, আপোনাৰ স্কিন চেঞ্চিটিভ হ'ব পাৰে। তো এপল চাইডাৰ ভিনেগাৰ বা আপুনি নেমুৰ ৰস ব্যৱহাৰ কৰিব। বেকিং চ'ডা ব্যৱহাৰ কৰিলে ডাইলুট কৰি ল'ব, চব একদম কম পৰিমাণহে ল'ব, যাতে আপোনালোকৰ স্কিনৰ কোনো অসুবিধাৰ সন্মুখীন নহয়। এইকেইটা কৰিলে আমি ঘামৰ পৰা মুক্ত কৰি থাকিব পাৰোঁ। আৰু এটা কৈছিলোঁ যে এই আপোনাৰ কিছুমানৰ হাতৰ তলুৱাত দেখিছে, কিছুমান লোকৰ খুব ঘামে, বাকী ঘামক নাভাওক, হাতৰ তলত খুব ঘামে, ভৰিৰ তলত খুব ঘামে। তেওঁলোকৰ কাৰণে মই এটা বেলেগকৈ ভিডিঅ' বনাম, কাৰণ সেইটো এটা বেলেগ এটা কণ্ডিশ্যন হয়, কথা জড়িত থাকে। এইটো ভিডিঅ'ত কৰিলে বহুত দীঘলৈ যাব, তো সেইটো মই বেলেগকৈ বনাম, কিয় হয় এইটো হাতৰ তলত এই ঘামাটো ভাল, অলপ হ'লেও ঘামাটো ভাল, বেছিকৈ ঘামিলেও বেয়া আৰু কমকৈ একদম ঘামিলেও বেয়া। আৰু বিশেষকৈ এতিয়া গৰমৰ দিন আহি আছে, প্ৰচুৰ পৰিমাণে পানী খাওক। ঘামিছোঁ বুলি পানী কমকৈ নোখোৱাকৈ নাথাকিব, ঘামিছোঁ বুলি বেছিকৈ খাওক, পেচাব হৈ ওলাই যাব দিয়ক। বাকী যিবিলাক আপোনাৰ দেহত আমাৰ যিবিলাক টক্সিন থাকে, যিবিলাক আমাৰ দেহত যিবিলাক আৱৰ্জনা বুলি কওঁ, আৱৰ্জনাবিলাক যাতে বাহিৰলৈ ফ্লাছ হৈ গুচি যায়, সেইবাবে পানী বেছিকৈ খাওক। ধন্যবাদ।